ফাইনেলি পালোহি হাওৰা ষ্টেচন। যিহেতু আমি মৰাণৰ পৰা আহি আছিলোঁ, মৰাণৰ পৰা শিমলুগুৰিলৈকে আহিছিলোঁ, শিমলুগুৰিত থাকিবলগীয়া হ'ল আৰু শিমলুগুৰিৰ পৰা আহিলোঁ ডাইৰেক্ট হাওৰা ষ্টেচন। এয়া দেখিবলৈ পাইছে হাওৰা ষ্টেচন পালোহি। অসুবিধাৰ কাৰণে ভিডিঅ' বনাবলৈ পোৱা নাই আৰু বৰ্তমান আছোঁ আমি কলকাতাত, যিহেতু হায়দৰাবাদ যাম আৰু কলকাতাত এতিয়া ষ্টেচনত আছোঁ। 12:01 বজাত ট্ৰেইন আছে হায়দৰাবাদ যোৱা আৰু এতিয়া ভাত খাবলৈ আহিছোঁ। ভাতৰ হোটেলত সোমাইছোঁ, ভাত খাম এতিয়া। আৰু এয়া ভাতৰ থালি আহি গ'ল, কলকাতাৰ ভাতৰ থালি। আৰু ভাল হোটেলটো ক'ত আছে নাজানো, গতিকে ফুটপাথ বুলিয়ে ক'ব লাগিব। ফুটপাথতে আছে হোটেল, ইয়াত আহিছোঁ। আৰু কলকাতা খানা ইয়াত দেখিবলৈ পাইছোঁ। তিয়ঁহ আছে, আলু চব্জি আছে আৰু এইটো কঁঠালৰ চব্জি, দালি আৰু মোৰ লগত অহা পাটনা কেইজন হ'ল এইজন আৰু এইটো এটা পোৱালি। ত' বৰ্তমান আমি চাৰিটা আছোঁ, চাৰিটা এতিয়া খানাটো খাম। তেতিয়াহ'লে ভাতটো খাই লওঁ, যিহেতু ভোকো লাগিছে। মাছ অৰ্ডাৰ দিছোঁ, মাছ ভাত খাম। আৰু এয়া মাছ আহি গ'ল, মাছ ভাত কেইটকা কৈছিলে? 70। এই নহয়, মাছ ভাত 70। আৰু ফাইনেলি ভাতটো খাই পেটটো ভৰাই ল'লোঁ। কিন্তু আমাৰ অসমৰ নিচিনা কেতিয়াও নহয়, হাঁহ খোৱাত একোডালেই নাই। খাব লাগে, খাইছোঁ আৰু বাকী আৰু যিকি নহওক মই দেখাই গৈ থাকিম। আৰু হোটেলৰ পৰা এতিয়া আকৌ ষ্টেচন আহিছোঁ, ষ্টেচনটো দেখাম এতিয়া। এয়া হ'ল কলকাতা ষ্টেচন। এটা বিশাল ষ্টেচন বুলি ক'ব পাৰি, বিয়াগুণ ডাঙৰ এটা ষ্টেচন। আৰু বহুত মানুহ দেখিছেনে, এয়া মানুহ গোটেই। আৰু আমি আমাৰ যাত্ৰা পথত দেখিবলৈ পালোঁ এক গাঁৱলীয়া দৃশ্য। এয়া পাহাৰ দেখিবলৈ পাইছে, আৰু পাহাৰ আৰু ইফালে গছ গছনিৰে ভৰা এটা সেউজীয়া দৃশ্য। খুবেই ভাল লগা দৃশ্য নহয়নে বাৰু? আৰু আপোনালোকে চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো। এতিয়া আমি কলকাতাৰ পৰা হায়দৰাবাদলৈ গৈ আছোঁ। ইয়াত ট্ৰেইনত একদম এচি ৰুমত শুই আৰামত বিন্দাছ গৈ আছোঁ। এইফালে এটা পোৱালি গৈ আছে, এইটো এটা শুই আছে, আৰু এটা হ'ল হয়তো বিন্দাছ গান গাই গৈ আছে। আৰু আমাৰ তলত দেখিলে ছোৱালী দুজনী শুই আছে দেই। বাকী গৈ আছোঁ হায়দৰাবাদত দেখামগৈ। হায়দৰাবাদ কালি ৰাতিপুৱা পাওঁ মানে, ৰাতিপুৱা পাওঁগৈ, গমেই পোৱা নাই। নিজে পাওঁগৈ দেখাম হায়দৰাবাদৰ দৃশ্য হ'ব, গতিকে চাই থাকক ভিডিঅ'। হেল্ল' গাইজ, ফাইনেলি পাই গ'লোহি হায়দৰাবাদ ষ্টেচন। এয়া দেখিবলৈ পাইছে হায়দৰাবাদ ষ্টেচন। এতিয়া আমি গৈ আছোঁ বাহিৰলৈ, যিহেতু এতিয়া 1টা বাজিছে আৰু 1টা বজাত হায়দৰাবাদৰ ষ্টেচনৰ ইয়াৰ পৰিৱেশ। আৰু এয়াই হ'ল 5 নিশা 2টা বজাৰ দৃশ্য। এয়া চাওক, আন্ধাৰে হৈ আছে। আৰু এয়া ষ্টেচনৰ বাহিৰৰ দৃশ্য। এয়া অটো গাড়ী ষ্টেচনৰ বাহিৰত ভৰ্তি হৈ যায়। আৰু এইটো ওখকৈ দেখিছে, এইটো ষ্টেচন। আৰু একাপ চাহৰ জুতি লৈছোঁ ইয়াত হায়দৰাবাদত। আৰু হায়দৰাবাদত চাহনো কেনেকুৱা লাগে তাকে চাওঁ আৰু খাওঁ। আৰু এইকেইজন আমাৰ মহাপ্ৰভুকেইজন, আৰু ই নাখায় বোলে। আৰু যিহেতু টোপনিটো ভালকৈ ভঙা নাই ন, ট্ৰেইনত অৱশ্যে শুই আহিছিলোঁ, কিন্তু চাহ একাপ খাই লওঁ। টেষ্টি আছে, চেনীটো অলপ বেছি আছে কিন্তু টেষ্টি আছে। ইয়াত চাহ খাই ল'লোঁ, ইয়াত পাণ খাই ল'লোঁ, আৰু যাওঁ ইয়াৰ পৰা মাল্লাপুৰ যাব লাগে। যাম মাল্লাপুৰ, হায়দৰাবাদ ষ্টেচনৰ পৰা যাম মাল্লাপুৰ, আৰু মাল্লাপুৰত গৈ লগ পাম। আৰু এই দুইজনক, চাহ বিকা দাদাজন আৰু তামোল পাণ বিকা এই দাদাজনক বহুত ভাল লাগে, বহুত ভাল মানুহ। আৰু অসমৰ বিষয়েও বহুত কথা পাতিলোঁ এইকেইজন। আৰু বৰ্তমান চাহ তাহ খাই মেলি ইয়াতে বহি আছোঁ। পোহৰ হ'লেহে আমি যাব পাৰিম, মাল্লাপুৰ যাম ইয়াৰ পৰা। আৰু এনেকৈ আৰু লাইনকৈ বহি আছোঁ। এইজনো ব্যস্ত মোবাইল টিপাত, আৰু সেইজন আৰু এইজন বৰ্তমান মোবাইলতে ব্যস্ত বাৰু গোটেইকেইজন। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ, আৰু দেখাম যিহেতু হায়দৰাবাদতে থাকিম ন, গতিকে হায়দৰাবাদৰ
সমগ্ৰ দৃশ্যসমূহ ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম কিন্তু অসম বা যিহেতু হায়দৰাবাদলৈ আহোঁতে কলকাতালৈকে মই ভিডিঅ' বনাব নোৱাৰিলোঁ মোবাইলটো অলপ কিছু সমস্যা হৈছিল বাবে মই ভিডিঅ' বনাব নোৱাৰিলোঁ কিন্তু কলকাতাৰ পৰা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ মোবাইলটো যিমান ভিডিঅ' ডিলিট কৰিলোঁ স্পেচ ভৰ্তি দেখাই আছে গতিকে অলপ সমস্যা হৈছে কিন্তু কলকাতাৰ পৰা মই ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ আৰু হায়দৰাবাদত যিহেতু এতিয়া হায়দৰাবাদ পালোঁহি আৰু হায়দৰাবাদত ভিডিঅ' বনাম বুলি মই ভাবিছোঁ ভালকৈ বনাম বুলি ভাবিছোঁ আৰু মোবাইলটো ল'ব লাগিব যিহেতু গতিকে ভাল মোবাইল এটা লৈ ভাল ভিডিঅ' দি থাকিম কণ্টিনিউ আপোনালোকে চাই থাকিব গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ